নমস্কাৰ, কেকেছ ব্লগ সাবগ্ৰাম। কালি মই মোৰ ব্লগত তৃতীয় শ্ৰেণীৰ অংক দিছিলোঁ। তাৰপিছত চন্দনা চান্দে তাতে কমেণ্ট কৰিছিল যে চতুৰ্থ শ্ৰেণীৰো দিব লাগে। ইয়াৰ আগতে মই চতুৰ্থ শ্ৰেণীৰ এদিন দিছিলোঁ। তাতে যিবিলাক প্ৰথমৰ অনুশীলনী যিবিলাক অংক আছে সেইবিলাক অলপ বুজাই দিছিলোঁ। আজি আকৌ এবাৰ তেখেতৰ উদ্দেশ্যে মই ভিডিঅ'টো বনাইছোঁ। প্ৰথমে দি আছে অনুশীলনী আকত শুদ্ধ নে অশুদ্ধ লিখা, এইবিলাক মই কৰিয়ে দিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত চাবলৈ পাব, নাইবা এই ভিডিঅ'টো স্কিপ কৰি ৰাখি এইবিলাক লিখিও ৰাখিব পাৰিব। তাৰপিছত দিছে খালী ঠাই পূৰণ কৰা, এটা বিন্দুৰে যোৱাকৈ দেশ সৰল ৰেখা আঁকিব পাৰি। অসংখ্য ৰেখা দুবিধ, এবিধ সৰল ৰেখা, আনবিধ খালী ঠাই দিয়া আছে। ইয়াতে হ'ব বক্ৰৰেখা। এনেকৈ এইবিলাক প্ৰশ্ন দিয়া আছে। প্ৰশ্নবিলাকৰ উত্তৰ আগতে মই আলোচনা কৰিছিলোঁ। তাৰপিছত 3 নম্বৰত দিয়া আছিল অনুশীলনী 1ৰ যিটো 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰত দিয়া আছে অংকন কৰা। অংকন কৰাটো মই ব্লেকবৰ্ড অবিহনে ইয়াতে কৰি দেখুৱাব নোৱাৰিম, কাৰণ মোবাইলৰ যিটো হোৱাইট বৰ্ড আছে তাতে কৰি দেখুৱাব পৰা নাযাব। 3 আৰু 4 নম্বৰ আৰু 5 নম্বৰ। অনুশীলনী 2তো একেই। প্ৰথম যি দুটা অংক আছে সেয়া অংকন কৰিবলৈ দিছে। 3 নম্বৰটো অংকন কৰিবলৈ দিছে। 4 নম্বৰ শুদ্ধ অশুদ্ধ লিখিবলৈ দিছে। এয়া স্কিপ কৰিলেই আপুনি লিখিব পাৰিব। তাৰপিছত অনুশীলনী 3ৰ ক'ত পূৰণ অংক আছে। পূৰণ অংকবিলাক মই ইয়াৰ আগতে যিটো ভিডিঅ' বনাইছিলোঁ তাতে অলপ কৰি দেখুৱাইছিলোঁ। আৰু আপুনি উল্লেখ কৰিছে যে আপোনাৰ লগত কিতাপখন নাই, কিতাপখন পোৱা নাই। ঠিক আছে, আপুনি এটা কাম কৰিব পাৰে, মোক এটা হোৱাটছএপত মেছেজ দিব পাৰে। মই আপোনাক অনুশীলনীৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাক ফটো উঠাই পঠিয়াই দিম। মোৰ হোৱাটছএপ নম্বৰ হ'ল 9101865414। তাৰোপৰি অনুশীলনী 3ৰ খত দিয়া আছে পূৰণ অংকই। 3ৰ খত যেনেকুৱা পূৰণ অংক আছে 3ৰ খতো আছে, কিন্তু 3ৰ খৰ অংকবিলাক হ'ল পাতি কৰিব লাগে, মানে বহাই কৰিব লাগে। 1 নম্বৰ অংকটোত দিছিল এখন কিতাপৰ দাম 270 টকা হ'লে 80খন কিতাপৰ দাম কিমান। এখন কিতাপৰ দাম 270 টকা, এতেকে 80খন কিতাপৰ দাম 270, পূৰণ 80 টকা। পূৰণটোত ছাত্ৰ ছাত্ৰীক আপোনালোকে সফালে এটা আঁচটানি তাতে কৰিবলৈ দিব। পূৰণটো কৰি তাৰপিছত উত্তৰটো যিটো হয় এইটো আনি ইয়াতে বহুৱালে হ'ল। উত্তৰ হ'ব 21,600 টকা। সেই অনুশীলনীৰে 4 নম্বৰৰ অংকত দিয়া আছে এটা চাউলৰ বস্তাৰ ওজন 25 কিলোগ্ৰাম। তেন্তে 100টা চাউলৰ বস্তাৰ ওজন কিমান হ'ব? এটা চাউলৰ বস্তাৰ ওজন 25 কিলোগ্ৰাম, এতেকে 100টা চাউলৰ বস্তাৰ ওজন 25 পূৰণ 100 কিলোগ্ৰাম। নাইবা আপুনি যদি 100 পূৰণ 25 কিলোগ্ৰাম লিখে তথাপিও হ'ব। 1 গুণ 25, তাৰপিছত 100ৰ শূন্য দুটা আহিল 2500 কিলোগ্ৰাম। নাইবা অংকটো পাতি সফালে কৰাব পাৰে বা বেলেগ বহীটো কৰাব পাৰে, কৰি উত্তৰটো আনি ইয়াতে লিখুৱাব পাৰে। তো যিয়ে নহওক, এনেকুৱা আৰু কেইটামান অংক আছে 3ৰ খত। এইবিলাক আপোনালোকে ইচ্ছা কৰিলে নিজে কৰাব পাৰিব। যিহেতু আপোনাৰ কিতাপ নাই, আপুনি মোক হোৱাটছএপত এটা মেছেজ দিলে মই কিতাপখন গোটেইটো পঠিয়াই দিব নোৱাৰিম। ফটো উঠাই, বিশেষকৈ অনুশীলনীৰ কেইটা মই উঠাই পঠিয়াই দিম। ইয়াৰ পিছত আছে হৰণ অংক। ইয়াৰ পিছত যিটো মই ভিডিঅ' বনাম সেই ভিডিঅ'টোত হৰণ অংক সম্পৰ্কে আলোচনা কৰিম। হোৱাইট বৰ্ড, মোবাইলৰ যিটো হোৱাইট বৰ্ড আছে সেয়া ইউজ কৰি মই হৰণ অংকবিলাক অলপ বুজাই দিম। আৰু গোটেই কিতাপখন আপোনালোকে পাৰিলে সংগ্ৰহ কৰিব আৰু সদ্যহতে মই ফটো উঠাই পঠিয়াই দিম। যোনে পোৱা নাই মোৰ হোৱাটছএপত মেছেজ দিব, মই ফটো উঠাই আপোনালৈ মই পঠিয়াই দিম। মোৰ হোৱাটছএপ নম্বৰটো আগতে কৈছোঁৱেই, ডিছক্ৰিপশ্যন বক্সত দিছোঁ। কিবা নুবুজা থাকিলে কমেণ্ট কৰি জনাব। তাৰোপৰি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এইখিনি আজিলৈ এৰিছোঁ। নমস্কাৰ।